আজিৰ পৰা নাথাকিব এইটো কাটি পেলাওঁগৈ বুলি ভাবিছোঁ ব'লক কাটি আহোঁগৈ তো কাটি তো হাই গাইজ কি খবৰ আশা কৰোঁ চবৰে ভালে আছে মই আজি যাবলৈ ওলাইছোঁ এখোজা দেখিছে নহয় মই মানে পূৰা চুলি দীঘল হৈ গ'ল তো ভাবিছোঁ কিমান আৰু থাকিম আৰু ভাদ মাহটো গুচি গ'ল এতিয়া মানে যেন তেন ভাদ মাহটো এনেকৈ থাকিলোঁ তো আপোনালোকেও দেখিছে চাগে পূৰা অকল চুলি দীঘল পাঘল কৰি মই ভিডিঅ' বনাই থাকোঁ তো আজিৰ পৰা নাথাকিব এইটো কাটি পেলাওঁগৈ বুলি ভাবিছোঁ ব'লক কাটি আহোঁগৈ তো কাটি অলপ দূৰ যেনিবা আমাৰ ঘৰতকৈ 3 কিলোমিটাৰমান হ'ব মানে মই আৰু ববু ওলাইছোঁ তো এইটো কেনেকুৱা তই কাটিবি নি তই কাটিলেতো চলিয়ে নাই তো ব'লক তেন্তে গৈ থাকোঁ আৰু আপোনালোকেও মোৰ লগতে গৈ থাকক খোলা আছে না বহুত দেৰি ৰখিবলগীয়া হৈ গ'ল তো অৱশেষত এতিয়া মানুহ খালী হ'ল তো কাটি ল'ব লাগিব তো কাটি লওঁ এতিয়া চাই থাকক আপোনালোকে কাটনটো কেনেকুৱা লাগে ক'ব যদি মোক কাটনটো ভাল দেখি আহিব বিচাৰে তো দেওবাৰ বজাৰ ওচৰত দোকান আছে তো আপোনালোকে আহিব পাৰিব ভালে কাটে মই প্ৰায় এই দোকানখনতে কাটি থাকোঁ তো আপোনালোকে আহিব তো এতিয়া পূৰা কাটি আহিলোঁ কেনেকুৱা লাগিছে ক'ব ধুনীয়াকৈ কাটি আহিছে এতিয়া গাটো ধুই ল'ম গাটো ধুই কৰি আপোনালোকক আচল চেহেৰাটো দেখাম এতিয়া গৈ থাকোঁ হয়নে বাবু ব'লক গৈ আছোঁ পথাৰখন দেখুৱাই থাকোঁতে ঘপককৈ দেখিলোঁ মুখৰ আগতে আমাৰ ফিল্ডখনৰ ওচৰত কাৰেণ্টৰ পোষ্ট পেলাই আছে তো আপোনালোকে আগৰ ভিডিঅ'ত তাত চাইছিলে চাগে আমাৰ ইয়াত কাৰেণ্টত লাগি বৰ্তা এজন মৰিছিল হ'লে তো সেইটো কাৰণে কাৰেণ্টৰ পোষ্ট আনিছে ওখ কৰিবলৈ বুলি তো এটা কথা মই ভাবি নাপাওঁ আজিলৈকে
যেতিয়ালৈকে মানুহ এটা নমৰে নহয় তেতিয়ালৈকে মানে কোনো গুৰুত্ব নিদিয়ে, আৰু যেতিয়া এতিয়া মৰি গ'ল নহয় তো তেতিয়া অলপ গুৰুত্ব দিছে। মই এটাই অনুৰোধ, যাতে নমৰাৰ আগতে চব কাম ভাল হ'ব লাগে। তো কি ক'ব, আমি হয়তো একো ক'বই নোৱাৰোঁ, সেইষাৰে ক'ব পাৰিম। ধুওঁতে মোলোতে মানে গধূলিয়ে হৈ গ'লগৈ। তো মোৰ চুলি কাটনটো কেনেকুৱা লাগিছে জনাব কমেণ্টত। তো যদি ভাল লাগিছে ক'ব কেনেকুৱা কি লাগিছে। তো আজিলৈ ভিডিঅ' ইমানে। তো বাই বাই।